বন্ধুসকল আহিছিলো পথাৰলৈ ধান নিবলৈ। এইখন পিছপিনে দেখিছে গাড়ীখন, এইখন তাত থৈ আহিছোঁ। ৰাস্তা যি বেয়া, ৰাস্তা অৱস্থা বেয়া, কু দা কটাই লৈ আহিবলগীয়া হৈছে। ৰাস্তা যেনেকুৱা অৱস্থা হৈছে, যাওঁ পথাৰলৈ। আগতীয়া ধান ৰুইছিলোঁ, ধানখিনি মানে পকি গ'ল। এতিয়া ৰাস্তা যি অৱস্থা হৈছে, ৰাস্তা এইবোৰ এনেকুৱা অৱস্থা, ধান আনিবলৈ যাবই লাগিব, উপায় নাই। কিমান দেৰি হয় নাজানো আৰু, গৈ চাওঁ। ৰাস্তা অৱস্থা যি বেয়া, উপায় নাই ক'বলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, যদি ভাল পায় লাইক কমেণ্ট কৰিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাস্তাটো বনাই ল'বলগীয়া হৈছে। আপুনি ৰাস্তা নাযাওঁতে ওপৰেদি নুঠে, কালভাৰ কাম নাইকিয়া কিনাৰি ৰাস্তা বনাই আছোঁ দেই। গাড়ী যাবৰ কাৰণে ৰাস্তাটো বনাই লওঁ প্ৰথমতে। পথাৰ বকিয়াই মাজে মাজে ৰাস্তা চাইছোঁ, গাড়ী যাব নাযায়। ভাল হ'ব বনাই গৈছোঁ, কি হয় চাওঁ বাৰু দেই। ইমান নাকাটিলেও হ'ব, হৈ যাব, গাড়ী যাব, যাব। সেই গাড়ী ফচি গ'ল, কি হ'ব এতিয়া। তলত চাপিং লাগিলে বাটে চোৱা, সি উলিয়াই থাকিব, পিছত আমি আহি গৈ লগত ঠেলিম। তাত আৰু আছে বিয়া। মাজে মাজে খোজ কাঢ়ি গৈ থাকো গোলাবী। ধানৰ মাজে মাজে আহিছোঁ দেই আমি দুটাই। কি হ'ব, ধান নিবলৈ আহিছোঁ। গাড়ী এই মাজতে ফচিলে ৰখাই থৈ আহিছোঁ। আগতে ধান কৰিছিলোঁ, বেছি নহয় এবিঘামান। পথাৰ মাজত কি হ'ব, উপায় নাই। পথাৰলৈ আহিছোঁ, ধান নিবলৈ অৱস্থা বেয়া হৈ গৈছে দেই। একদম মজা আছে ধান। লাগি ধৰে ন এইবোৰ, কেনেকুৱা ওখ আছে ধান চোৱা নহয় চব ধান কেনেকুৱা হেভি ওখ আছে দেই। এইটো হৰফলা বুলি কয় এনেকৈ। সেইপিনে কোলা ওখ ধানখিনি হ'ল আমাৰ ধান মানে ধান আৰু কেইদিনমান হ'ব ৰেগুলাৰ আহিব লাগিব। ইয়াত ট্ৰেক্টৰ আহিব, পথাৰত ধুমধুমাই দৌৰিব, আৰু খুব বেছি 15 দিনমান পাছত। খেতি কৰাও ইমান সহজ নহয় বন্ধুসকল, নে কি ক? খেতি কৰা বৰ সহজ কথা নহয়। চাওঁ কঠীয়া নুৰুলে কেনেকৈ জ্বলাই দিলে। আমাৰ কেচপ কৰাটো কঠীয়া, এইখিনি তেহেঁতৰ ধান। কেনেকুৱা ধান ওখ আছে দেই। এইখিনি কোলাকে পৰি থকাখিনি, এইখিনি জানমণি ঘৰ ধান, মানে মোৰ ধান। তোৰ পৰা তোৰলৈকে মোৰ ধান। এইখিনি কেনেকুৱা হৈছে, অলপমান গৈছে বাৰু, কিন্তু যিমানটো বেয়া দেখিছিলোঁ ইমান বেয়া নোহোৱা নাই। বঢ়িয়া হৈছে বুলিয়ে ভাবিছোঁ। কোলা জহা ওখ আছে, মানুহটো লুকান হৈছে, আৰু আকৌ কিমান ভাল হ'ব। কিছুমান বেয়া হৈছে, কিছুমান ওখ হৈছে। আহি থাকোঁতে ইমান সময় হৈছে, কি ঘড়ীটো ধান নিবি আজি। পাই গ'লোহি পথাৰত। কি ক'ব, মনটো দুখ লাগিছে। কেনেকৈ নিম পিনে, কি হওক কি নহওক নাজানো, নিব লাগে ডাঙৰ ইমান দূৰ ৰাস্তা। আগতে গাড়ী থৈ আহিছোঁ, গাড়ী ফচিলে আহিব নোৱাৰি, পথাৰ ৰাস্তা মাকা। এতিয়া নিব লাগিব, চুচুৰি আছোঁ। কি বে, মই পৰা আনি লৈ যাওঁ আকৌ ধান। মই পৰা আনগৈ নে কি? আগত কোৱাটো নিব গৈছে, যাওঁ। তেখেতে হাল বাব মৰিবৰ সময়তো সহায় কৰি দিছে, এতিয়া বান্ধিবৰ সময়তো সহায় কৰি দিছে। সেইবোৰে নিজৰ মানুহ, কি কৰিবা। এই পিছপিনে থকা ঘৰটো তেখেতৰ ঘৰ দেই।
আহি আছোঁ হৈ যাব বহুত দিন লোৱা নাই দেই হৈছে কৈ থোৱা ডাঙৰ নিবলৈ পাই লাগে নাম জানো কিমান ৰাতি নাজানো মাৰি ৰাস্তা চাস্তা নাই কিমান পকালে একদম কেহক কেহক কৰি গৈছে আমি পাইছোঁ চুটুকা পাইছোঁ এইটো হ'ল হিমা খুটি আৰু কাৰেণ্টৰ খুটা পঠিয়াই দেই ভাঙি আহি দেখিলোঁ মই আজি কি হ'ব ইমান দেৰি হ'ল এতিয়ালৈকে এভাৰ নিছোঁ দিব লাগে একো কেনি আহিব চাৰিদিন আছে ন বহুত দিন কাম চাম নকৰা দোকানত বহি খাই থকা পাবা চুটুকা গা ফাটি যাব আজি গা ফাটি যাব এইখন নদী হয় এই আগতে মানুহে আগত একদম হাগি দিয়ে পকত আমি পানী খাওঁ পিছত সৰুতে নাজানিছিলোঁ কেনে যাব লাগে আচলতে পিনে জানো এই দুটা আহি আছোঁ ধান নিবলৈ ৰাতি হ'ব আজি বহুত দেৰি হৈ গ'লেই হয় আমাক দাদা এই হাৰি কমকেও সহায় কৰি দিছে এতিয়াও সহায় কৰি দিছে দেই কিমান কষ্ট পাইছে কষ্ট পোৱা নাই আকৌ হা এতিয়া কি বস্তু সুধিছে গম পোৱা নাই বিষয় দিছো বাহাই পিনে আছে পৰা হাই তাত আছে কিমান দূৰ যাব লাগিব মামলি নেকি পাই যাব চুটুকা আজি জানেহে জানে আজি কি হ'ব কি কবি কোৱা দে মোবাইলতে সাধাৰণতে কোলা মোচা কথাটো পাই বুলি কোলা মোচা এতিয়া নোলায় কোলা মোচা সোমালে সেইপিনে বেলি পৰিলে দেখিছেনে কি ধুনীয়া দৃশ্য লাগিছে আৰু আমাৰ ঘৰলৈ যাবলৈ হৈ গ'ল ধান নিব লাগিব এতিয়া কিনো ৰাতি ভিডিঅ' কৰিম এতিয়া কৰিবলৈও মানে কি হেৰি হ'ল আন্ধা হ'ল ভিডিঅ' নকওঁ যাওঁগৈ বাই বাই বল বল গৈ আছোঁ গাড়ী ফচিলে এতিয়া আপুনি আহি আছোঁ পথাৰ মাজে মাজে এইবোৰ হেল্ল' মাৰি আছোঁ মই পিছত ফচিলে ঠেলিম বুলি কি হ'ব কি হ'ল